हेलो नमस्कार सकलोके गुड इभिनिंग এতিয়া আমি আছো বৰ্তমান জগন্নাথ মন্দিৰ তো এয়া আমাৰ মৰমৰ কবিতা বা বহুত দিনৰ মূৰত লগ পাইছো বহুত বেছি হেতু কাৰণে ভাল লাগিছে আৰু সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আজি মোৰ লগৰজনী বিয়া তো আমি বিয়া খাবলৈ আহিলো কইনাজনীক দেখুৱাম তাৰ আগতে আমাৰ মুখখন আপুনি চাই লওক আৰু জগন্নাথ মন্দিৰতে বিয়াখন পতা হৈছে মানুহ আহিছে আৰু লাহে লাহে দৰা আহি আছে বৰ্তমান আহি পোৱা নাই আৰু কইনা ইয়াত দেখিছে আপোনালোকে এই ওপৰত ধৰিব পাৰিছে নে ওপৰত ফটো মৰাত ব্যস্ত কইনা আৰু বলকচোন বিয়া ঘৰত আজি কিনো হয় আপোনালোকক কিছু ভাল লগা মুহূৰ্তবোৰ আপোনালোকক শ্বেয়াৰ কৰিম আশা কৰোঁ আজি ভিডিঅ' চাই সকলোৱে ভাল পাব নে কবিতা বা তো শেষলৈকে চাই থাকিব মন্দিৰত বিয়া পবিত্ৰ জেগাত মানে আজিৰ দিনটো অনুভৱটোৱে বহুত বেলেগ সেইটো অকল ছোৱালীবিলাকে গম পাব ন আন্ধাৰ হৈ আহিলে এয়া জগন্নাথ মন্দিৰৰ পৰিৱেশ ৰাতিৰ পৰিৱেশটো বেছি ভাল লাগে এইটো চাওকচোন কিমান ভাল লাগিছে ইয়াত ৰিলছ এটা বনালে বেছি ভাল হ'ব নেকি আৰু এয়া আমাক বাগৰাকীয়ে মোবাইল ধৰি দিলে দেই চলিব নাই পৰা হা ভাগৰ লাগিছে নি দেখিছেনে পূজাৰীয়ে যি ইয়াত কৰিব লাগে সেইবোৰ লাহেকৈ যোগাৰ কৰিছে আৰু দৰা আহি আছে আহি পোৱা নাই দৰা আহিলে হৈ যাব আৰু যিহেতু টাইম দিয়া আছে নেকি ইয়াতে যেতিয়া টাইমটো মিলাই মেলি দৰা আহি পালে নিয়মটো কৰা হ'ব আৰু কইনা হাই হেল্ল' কৈ দিয়া অনুভৱ দৰা আহি পালেহি নেকি যুগ্ম জীৱনৰ শুভেচ্ছা জনাইছো দেই কেনেকুৱা লাগিছে মনটো কেনেকুৱা বুলি ক'ম এতিয়া ক'বলৈ ভাষা নাই ভাল লাগিছে ইমান দিনৰ আশা এটা পূৰণ হৈছে আৰু এইফালে কেমেৰামেন এয়া কইনাৰ আইতা লাইটৰ পোহৰটো পৰিছে আইতা এইফালে চাই দিয়ক লাইটৰ পোহৰটোৰ পৰা পৰিছে মুখখনত খুৰী এবাৰ চাই দিয়ক কইনাৰ মাক আজি যাবগৈ আৰু দিব না একো নাই আহি থাকিব ন ঐ কান্দিব মন গৈছে নাই নাকান্দা কেলে নাই কান্দিবই লাগিব চকু পানী উলিয়াইহে পঠিয়াম কান্দিব লাগিব যেতিয়া তই চবকে এৰি দৰাৰ লগত গুচি যাবি তেতিয়া তোৰ ওলাব চকু পানী মই জানো এয়া ডাঙৰ চকু একদম ডাঙৰ চকু পানী ওলাব মই জানো এয়া আমাৰ দৰা আহি পাইছেহি সেইটো কাৰণে আমি আদৰিব গৈ আছো এয়া চাউল যি বস্তু লাগে সেইবোৰ লৈ চাউল আনিছো চাউল আছে নহয় চাউল খুলিছে কবিতা অকণ দিয়কচোন কবিতা বোৱা জমনি কৰিছে দৰা আহি পালেহি দৰাৰ লগত আলহী আহিছে আমি কইনা ঘৰৰ হয় দৰাৰ ফালৰ পৰা মানুহ আহিছে বহুত আৰু এতিয়া কইনা উলিয়াই অনা হ'ব
আৰু এইফালে কইনাক নিয়মবোৰ কৰি থকা হৈছে, তাৰ মাজতে আমি খাবলৈ বুলি ওলাই আহিলোঁ। আৰু ইয়াতে মানে কেণ্টিনো আছে মন্দিৰৰ ভিতৰত, যদি আপোনালোকে ইয়াত খাব বিচাৰে তেতিয়াহ'লে খাব পাৰে, কিন্তু নিৰামিষ হয় আৰু মাছ মাংস একো নচলে ইয়াতে। আৰু এইফালে অৰ্ডাৰ কৰিছিলে, আৰু ইয়াতে প্লেট ছিষ্টেমত বিলটো ল'ব বুলি শুনিছোঁ। আপোনালোকে যদি ইয়াত বিয়া পাতে তেতিয়াহ'লে ইয়াতে খোৱাৰ ব্যৱস্থা কৰিব পাৰে। কেইবাটাও আইটেম দিয়া হৈছিলে, আৰু নিৰামিষ যদিও মানে বহুত বেছি খাবলৈ টেষ্টি হৈছিলে। এন্দুৰ দিলে নি? দেখি নাপালোগে। এফালে চা। দৰা কইনা পাভযোৰা সেৱা কৰিবলৈ সোমাইছে। এতিয়া বিয়া হৈছেহে, কিন্তু আমাৰ এতিয়া পৰা পাত্তা নিদিয়া হৈ গৈছে। ইমান সোনকালে আমাক পাহৰিলি নেকি? পাত্তা দিয়া নাই যে। লাহে লাহে মানে কেতিয়া সোনকালে ঘৰলৈ যাব পামগে এনেকৈ ভাবি আছো আকৌ। আজিৰ পৰা বোৱাৰী হ'ল আৰু বিষাইছে এতিয়া। ভাল লাগিছে। তো এয়া নিয়ম কৰা হৈ গ'ল। এতিয়া দৰা ঘৰত যাবগৈ আৰু আমিও নিজৰ ঘৰত যাম ন। উপায় নাই, সংসাৰৰ নিয়ম মানিবই লাগিব। আপুনি দৰাৰ কোন হৈছে? আতয়। আপুনি বন্ধু আৰু দাদাই আতয়। আচ্ছা, ঠিকে আছে। পুৰা ফূৰ্তি লাগিছে ন? ঠিকে আছে দিয়ক। খোৱা বোৱা কৰিলে? আৰু এয়া নিয়ম নীতি চব কৰা হৈ গ'ল, আৰু মন্দিৰত যিহেতু টাইম দিয়া হৈছে আৰু 8টা বাজিলে এতিয়ালৈকে, তো সেইটো কাৰণে তাৰপৰা হুইচেলো বজাই আছে, আৰু লাইট চাইটবোৰ লাহেকৈ অফ কৰি দিছেগৈ আৰু। বিয়ৈ বিয়ৈ, মোৰ বিয়নীজনী লৈ যাবগৈ আৰু ন? বিয়নীক মই পাত্তাই দিয়া নাই। পৰিৱেশ পূৰা নিজান হৈ গ'ল আৰু এয়া দৰা কইনাৰ গাড়ী, আৰু এয়া কইনাৰ গাড়ীত উঠিলেগৈ আৰু। বাই বাই। কান্দি দিয়ে আকৌ, নাকান্দে নেকি? কান্দা। আজিকালি কইনা নাকান্দে, নতুন নিয়ম নি? আজিকালি দৰাই কান্দি দিয়ক কইনাৰ ভাগটো। তো গাইজ, এয়া কইনা যাব লৈছেগে আৰু। কইনা গাড়ীত উঠিলে, মই যাওঁগে আৰু। বাই বাই। আকৌ লগ পাম পিছত কেতিয়াবা ন? বিয়নী বাই বাই দেই। বিয়নী আকৌ লগ পাম পিছত। আমাৰ দিয়ে আকৌ ছোৱালী দিলো যেতিয়া উলি দিব পাৰে আৰু। যা বাই বাই বাই। মোক চিপছৰ দাম লাগিব আকৌ। ধুনু ল'ৰাটো কি হ'ল? চিনি পোৱা নাই যে। এইফালে চোৱা, হাঁহি দিয়া এবাৰ, হাঁহি দিয়া। টাটা, বাই বাই দিয়া, বাই বাই।
বাই 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 দেই ফুটবল নিচিনা কয় বাৰু অ' যাবা দেই